আরতির নুমলি কথা বলে তুমি এত কত সম্পর্ণীরা দৈহিক প্রণাম তোমার দৈহিক প্রণাম তোমার পরম দয়ার বামুনঘাট আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া লগতে আমাৰ এই অঞ্চলৰ দুইখন বিদ্যালয়ৰে সন্মানীয় ছাৰ বাইদেউসকল সন্মানীয় অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই বিশেষ মুহূৰ্তত উপস্থিত হৈ এই ৰঙালী বিহুৰ বিদায় ক্ষণত উপস্থিত হৈ মই আপোনালোক আটাইলৈকে শুভেচ্ছা তথা স্বাগতম জনাইছোঁ। এই মহান অনুষ্ঠানটো এইবাৰ 24তম বৰ্ষ আমাৰ জাতিৰ প্ৰাণ বহাগ বিহু ৰঙালী বিহু কোৱা হয় আৰু আমাৰ এই সৌভাগ্য যে বিদ্যালয়ত 4 এপ্ৰিলত যোগদান কৰি প্ৰায় এটা মাহৰ ভিতৰতেই এনেকুৱা এটা মহান অনুষ্ঠানত আমন্ত্ৰিত হ'বলৈ পাই মই নিজে গৌৰৱবোধ কৰিছোঁ আৰু লগতে সন্মানীয় উদ্যোক্তাসকললৈ মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰ্শক হিচাপে মোক আমন্ত্ৰণ জনাইছিলে আৰু মই খুবেই আনন্দিত হৈছোঁ, লগতে কিছু দুখবোধো কৰিছোঁ। আনন্দিত হৈছোঁ এইকাৰণেই যে এটা নতুন ঠাইত আহিছোঁ, এক বিশেষ সন্মান দিয়ে। দুখ লাগিছে এইবাবেই যে 1983 চনৰ যি বিদেশী বহিষ্কাৰ আন্দোলন আছিলে তাতে মোৰ দুজন জ্যেষ্ঠ ভাতৃ বিদেশী হাতত সকলোতে বাধা বহি দিছিলে। এজনৰ বয়স আছিল 25 বছৰ, এতিয়া হয়তো চাকৰি থাকিলে তেওঁলোক অৱসৰ